হেল্ল' এভৰিৱান, আজি বনাব লৈছোঁ এটা হেল্ডি ৰেচিপি আৰু এয়া মই গাখীৰ উতলিব দিছোঁ। গাখীৰখিনি ধুনীয়াকৈ মই গৰম কৰি লৈছোঁ। আজি বনাম মিক্স ফ্ৰুটছ আৰু গাখীৰৰ এটা শ্বেক। আৰু এয়া মই ফ্ৰুটছখিনি কাটি লৈছোঁ। এয়া লৈছোঁ মই আপেল আৰু ডালিম, ধুনীয়াকৈ চাফা কৰি গুচাই লৈছোঁ। আৰু ইয়াতে মই কলো এড কৰিছোঁ আৰু অকণমান সোৱাদ অনুসৰি চেনি ইউজ কৰিছোঁ। আপোনালোকে নকৰিবও পাৰে, কৰিবও পাৰে, এইটো নিজৰ কথা। আৰু এইখিনি মই এতিয়া জুচাৰত দি গ্ৰাইণ্ডাৰত আৰু এয়া মিক্সিং প্ৰচেছ চলিলে আৰু এয়া হৈছে মোৰ ফাইনেল মিল্ক ফ্ৰুটছ মিক্সড শ্বেক ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বৰ টেষ্টি হৈছিল দেই। আপোনালোকেও ট্ৰাই কৰিব পাৰে। বাই বাই।